ইংৰাজে কিয় ১৭৮৪ খ্ৰীষ্টাব্দত ঘোষণা কৰা দেশীয় ৰাজ্যৰ ক্ষেত্ৰত অনা হস্তক্ষেপ নীতি সলনি কৰি অৰ্থাৎ সেই নীতিক বিবেচনা কৰি মান অধিকৃত অসমত প্ৰৱেশ কৰিছিল অৰ্থাৎ মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল অৰ্থাৎ ইংগ-বাৰ্মাৰ যুদ্ধ কেনেকৈনো আৰম্ভ হৈছিল। নমস্কাৰ, আজি আমি দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়নৰ 6th চেপ্টাৰ অসমৰ ৰাজনৈতিক বিকাশৰ প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ টপিকৰ লগতে পৰৱৰ্তী কেইটামান টপিক আলোচনা কৰিম। ১৮২৩ চনৰ নৱেম্বৰ মাহত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ডেভিড স্কটক ৰংপুৰৰ কমিছনাৰ হিচাপে নিযুক্তি দিয়াৰ উপৰিও অৰ্থাৎ দায়িত্ব দিয়াৰ উপৰিও উত্তৰ পূব সীমান্তৰ গভৰ্ণৰ জেনেৰেল হিচাপেও নিযুক্তি প্ৰদান কৰে। ইয়াৰ আগৰে পৰা ডেভিড স্কটে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শীৰ্ষ বিষয়ালৈ পঠিয়াই থকা মানসকলৰ কাৰ্যকলাপ আৰু ব্ৰিটিছ অধিকৃত কাষৰীয়া ৰাজ্যসমূহৰ ৰাজনৈতিক অৱস্থাৰ প্ৰতিবেদনসমূহ চালি-জাৰি চাই গভৰ্ণৰ জেনেৰেলৰ পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এইবাৰ মানসকলক কঠোৰ শাস্তি প্ৰদান কৰিব আৰু অসমৰ পৰা মানসকলক খেদি পঠিয়াব। আৰু এই মানসকলৰ বিৰুদ্ধে ইংৰাজৰ কাৰ্যকলাপ কেতিয়াৰ পৰা আৰম্ভ হৈছিল যে যেতিয়া মানসকলে আৰাকান, অসম আৰু কাছাৰত অনুপ্ৰৱেশ কৰিছিল আৰু এই অনুপ্ৰৱেশৰ ঘটনাক ইংৰাজে ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজৰ যুদ্ধ-সদৃশ বাতাবৰণ বুলি মানি লৈছিল আৰু মানি লৈ ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ইংৰাজে ১৮২৪ চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে কি কৰিছিল? যুদ্ধ ঘোষণা কৰিছিল। তেতিয়া ইংৰাজৰ কৰ্ণেল ৰিচাৰ্ডছৰ নেতৃত্বত এটি বিশাল সেনাবাহিনী ব্ৰহ্মপুত্ৰ উপত্যকালৈ অগ্ৰসৰ হয় আৰু অসমৰ ৰংপুৰখন অধিকাৰ কৰে। ইয়াৰ লগে লগে কাছাৰ আৰু মণিপুৰৰ পৰাও মানসকলক খেদি পঠিয়াবলৈ ইংৰাজসকল সফল হয়। ইয়াৰ পৰৱৰ্তী সময়ত আৰাকান, নেনাচেৰিম, পেগু আৰু উজনি ব্ৰহ্মদেশত ইংৰাজ সেনাই মানৰ বিৰুদ্ধে সামৰিক অভিযান চলায় আৰু এই সামৰিক অভিযানৰ ফলস্বৰূপে ব্ৰহ্মদেশৰ বৃহৎ পৰিমাণৰ ক্ষতি হয়। ব্ৰহ্মদেশৰ সেনাপতি ১৮২৫ চনত মেংগী মাহাবুদুলাৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পিছত অৰ্থাৎ এই ব্ৰিটিছৰ যুদ্ধৰ সময়ত ব্ৰহ্মদেশে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰয়োজনীয় যি প্ৰতিৰোধ গঢ়ি তুলিব লাগিছিল সেই প্ৰতিৰোধ গঢ়ি তুলিব পৰা নাছিল আৰু তেতিয়াই জেনেৰেল আৰ্চিবাল্ড কেম্বেলৰ নেতৃত্বত মূল ব্ৰিটিছ সেনাবাহিনী এটা ব্ৰহ্মদেশৰ ৰাজধানী আভাৰ ওচৰত থকা ইয়াণ্ডাবু নামৰ এখন গাঁৱত উপস্থিত হৈছিল আৰু তেতিয়াই ব্ৰহ্মদেশৰ ৰজা বাগীদাৱে বুজি উঠিছিল যে এতিয়া আৰু ইংৰাজক আমি প্ৰতিহত কৰিব নোৱাৰিম, যাৰ কাৰণে তেখেতে ইংৰাজলৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াই ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ব্ৰহ্মদেশৰ ইয়াণ্ডাবু নামৰ এখন গাঁৱত ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হ'ল। এই যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হ'ল, এই ইয়াণ্ডাবু সন্ধিত অসমৰ কাষৰীয়া ৰাজ্য আৰু অসমখনক লৈ ভালে কেইটামান চৰ্ত সন্নিৱিষ্ট হোৱা আমি দেখিবলৈ পাইছো। প্ৰথম অৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানসকলক অসমৰ পৰা খেদি পুনৰ ব্ৰিটিছ সাম্ৰাজ্যলৈ উভতি যোৱাৰ কথা দিছিল। অৰ্থাৎ তেখেতলোকে ঘোষণা কৰিছিল যে আমি কেতিয়াও অসমখন দখল নকৰো, আমি মানসকলক অসমৰ পৰা খেদি পুনৰ আহোম সাম্ৰাজ্যখন আহোমৰ হাতত অৰ্পণ কৰি তেখেতলোকে নিজৰ বিস্তাৰিত অঞ্চললৈ উভতি যাব। কিন্তু ব্ৰিটিছসকলৰ যি দক্ষিণ পূব এছিয়াত ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰৰ আকাংক্ষা আছিল, সেই আকাংক্ষা পূৰণৰ বাবে আৰু আহোমসকলৰ সিংহাসনক লৈ নিজৰ নিজৰ মাজতে হোৱা প্ৰতিযোগিতা আৰু অসমৰ যি প্ৰাকৃতিক সম্পদৰাজি আছিল সেই সম্পদৰাজি ইংৰাজে নিজৰ অধীনলৈ অনাৰ যি আশা আছিল আৰু যি ইচ্ছা আছিল সেই ইচ্ছা পূৰণৰ উদ্দেশ্যে ইংৰাজে আহোম ৰাজবংশৰ কোনো প্ৰতিনিধিৰ সৈতে আলোচনা নকৰাকৈ ব্ৰহ্মদেশৰ সৈতে সন্ধিত মিলিত হৈ অসমৰ ভৱিষ্যত নিৰ্ণয় কৰে। এই যি ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল, এই ইয়াণ্ডাবু সন্ধিত অসম আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহক লৈ বহুতো চুক্তি অন্তৰ্ভুক্ত কৰা হৈছিল। সেই চুক্তিসমূহ আছিল যে ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা হ'ব। ২ নম্বৰ আছিল যে অসম, মণিপুৰ আৰু আৰাকান অঞ্চলবোৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যাব। লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য, জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে কৰা আচৰণ সম্পূৰ্ণৰূপে কি কৰিব? বন্ধ কৰিব। তাৰপিছত যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান ৰজাই ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰায় ১ নিযুত পাউণ্ড আদায় দিব, অৰ্থাৎ আদায় দিবলৈ মান্তি হৈছিল আৰু ব্ৰহ্মদেশৰ ৰাজধানী আভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কূটনৈতিক প্ৰতিনিধি ৰখাৰ অনুমতিও ব্ৰহ্মদেশৰ ৰজাই প্ৰদান কৰিছিল।
এই যে চুক্তি, এই চুক্তিৰ 2 নম্বৰ চৰ্তত মানসকলে ইষ্ট ইণ্ডিয়া কোম্পানীক অসমখন এৰি দিয়া বুলি উল্লেখ আছে, কিন্তু অসমখন আহোমক গতাই দিয়া বা অসমখন পুনৰ আহোম সাম্ৰাজ্যক উভতাই দিয়াৰ কোনো কথা উল্লেখ নাছিল। সেই 2 নম্বৰ দফাটোত এইদৰে উল্লেখ আছিল যে আভাৰ ৰজাই অসম ৰাজ্যৰ ওপৰত থকা তেওঁৰ দাবী উঠাই লয় আৰু এই ৰাজ্য তথা ইয়াৰ তলতীয়া ৰাজ্যসমূহৰ লগতে চুবুৰীয়া ক্ষুদ্ৰ ৰাজ্য কাছাৰ জয়ন্তীৰ ক্ষেত্ৰত ভৱিষ্যতে কোনো ধৰণৰ হস্তক্ষেপ নকৰে। আৰু এইটো উল্লেখ হৈছিল যে মণিপুৰৰ ৰজা গম্ভীৰ সিংহে যদি নিজ ৰাজ্যলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰে, তেনেহলে ব্ৰহ্মদেশৰ ৰজাই তেওঁক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিব লাগিব। ইয়াৰ বাদে অসম কাছাৰ জয়ন্তীয়া মণিপুৰৰ বিষয়ে চুক্তিৰ আন কোনো চৰ্তত একো কথা উল্লেখ কৰা নাছিল। সন্ধিৰ 2 নম্বৰ দফাটোৱে অসম কাছাৰ জয়ন্তীয়াক সমমৰ্যাদা প্ৰদান কৰিছে যদিও অসমৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ কথা উল্লেখ কৰা নাছিল। এতিয়া আমি এই ইয়াণ্ডাবু সন্ধিৰ ফলাফলসমূহলৈ আগবাঢ়ো। ফলাফলসমূহত কি আছে? এই ইয়াণ্ডাবু সন্ধিৰ ফলাফল অনুসৰি কাছাৰ জয়ন্তীয়া মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত বহুতো ৰাজনৈতিক সিদ্ধান্ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্তসমূহ উল্লেখনীয় আছিল বা লক্ষ্য কৰিবলগীয়া আছিল। কি কি সিদ্ধান্ত গ্ৰহণ কৰিছিল? যে কোম্পানীয়ে ৰজা গোবিন্দ্ৰ চন্দ্ৰ আৰু ৰজা ৰামসিংহক কাছাৰ জয়ন্তীয়া ৰাজ্য দুখন শাসনৰ কৰিবৰ কাৰণে বা শাসনৰ যি কৰ্তৃত্ব আছে সেই কৰ্তৃত্ব প্ৰদান কৰিছিল, কিন্তু আহোম ৰাজ প্ৰতিনিধিৰ ক্ষেত্ৰত সেই অধিকাৰ প্ৰদান কৰাৰ পৰা তেখেতলোক বিৰত। এতিয়া এই যে কাছাৰৰ ৰজা গোবিন্দ্ৰ চন্দ্ৰক কোম্পানীয়ে কাছাৰখন পৰিচালনা অৰ্থাৎ কাছাৰ শাসনৰ কৰ্তৃত্ব প্ৰদান কৰিছিল, তাতো চৰ্ত ৰাখিছিল। কি চৰ্ত ৰাখিছিল? যে গোবিন্দ চন্দ্ৰই কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই কোম্পানীক 10,000 টকা বছৰেকীয়া বৰঙণি দিয়াৰ লগতে কাছাৰৰ যি অভ্যন্তৰীণ প্ৰশাসন আছে সেই প্ৰশাসনক ব্ৰিটিছে কোনো ধৰণৰ বাধা আৰোপ নকৰাকৈ হস্তক্ষেপ কৰিব পাৰে বা গোবিন্দ চন্দ্ৰই কোনো ধৰণৰ বাধা আৰোপ কৰিব নোৱাৰিব যদিহে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাছাৰৰ অভ্যন্তৰীণ প্ৰশাসনত কেতিয়াবা হস্তক্ষেপ কৰে। এইটো দ্বিতীয়তে জয়ন্তীয়া ৰজা ৰামসিংহক যে জয়ন্তীয়া ৰাজ্যখন শাসনৰ কৰ্তৃত্ব দিছিল, ইয়াতো চুক্তি ৰাখিছিল। কি চুক্তি ৰাখিছিল? জয়ন্তীয়া ৰজাই যদিও বছৰেকীয়া বৰঙণি দিবলগীয়া নহৈছিল, তেওঁ কিন্তু ব্ৰিটিছক সামৰিক অভিযানত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ উপৰি ৰাজ্যখনৰ অভ্যন্তৰীণ প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ পৰামৰ্শ মানি চলিব বুলি তেখেতে কথা দিয়ে। এতিয়া মণিপুৰৰ বেলিকা ব্ৰিটিছৰ নীতি কিছু সুকীয়া আছিল। কি সুকীয়া আছিল? যে ইংগবৰ্মাৰ যুদ্ধকালত ব্ৰিটিছে মণিপুৰৰ ৰজা গম্ভীৰ সিংহৰ অনুগত্যক লৈ সন্দেহ প্ৰকাশ কৰিছিল যদিও কাছাৰ আৰু মণিপুৰৰ পৰা মানসকলক বিতৰণ কৰাৰ ক্ষেত্ৰত গম্ভীৰ সিঙে যি পদক্ষেপ লৈছিল সেই পদক্ষেপ ইংৰাজে প্ৰশংসা কৰিছিল বা প্ৰশংসনীয় আছিল। সেইবাবে ইংৰাজে গম্ভীৰ সিংহক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল যদিও ইংৰাজে গম্ভীৰ সিংহৰ সৈতে ব্ৰহ্মদেশৰ সম্পৰ্ক ভৱিষ্যতে কি ধৰণৰ হ'ব তাক স্পষ্ট কৰা নাছিল। ইংৰাজে ব্ৰহ্মদেশৰ আভাত থকা ইংৰাজৰ প্ৰতিনিধি বা ব্ৰিটিছৰ প্ৰতিনিধি মেজৰ বৰ্ণীয়ে প্ৰেৰণ কৰা প্ৰতিবেদনত উল্লেখ কৰা মতে কি আছিল? যে ভৱিষ্যতে ব্ৰহ্মদেশে মণিপুৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ দাবী উত্থাপন নকৰে যদিও যুদ্ধৰ সময়ত ব্ৰহ্মদেশৰ পৰা ইংৰাজী যি কাব্য উপত্যকা দখল কৰিছিল সেই কাব্য উপত্যকা গম্ভীৰ সিংহই উভতাই বিচাৰিছিল আৰু এই কথাত ইংৰাজসকলে সন্মত হয়। কাৰণ কি আছিল? যে ব্ৰিটিছসকলে বিষয়টো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত গম্ভীৰ সিংহক সন্মান কৰিব পাৰিব বুলি ভাবিছিল। এতিয়া অসমৰ ক্ষেত্ৰত কি আছিল? যে অসমৰ ক্ষেত্ৰত ইয়াণ্ডাবু সন্ধিৰ প্ৰভাৱ কিছু সুকীয়া আছিল। কিয় সুকীয়া আছিল? যে অসমক কাছাৰ আৰু জয়ন্তীয়াৰ সৈতে সন্ধিৰ 2 নম্বৰ দফাত অন্তৰ্ভুক্ত কৰিছিল যদিও ব্ৰিটিছে অসমৰ প্ৰতিনিধিক সন্ধিৰ সৈতে যুক্ত কৰোৱা নাছিল। সেয়েহে ব্ৰহ্মদেশে অসমখন এৰি যোৱাৰ পিছত ইংৰাজে অসমখন অধিকাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা পোৱা নাছিল। 1823 খ্ৰীষ্টাব্দত ডেভিড স্কটে আহোম ৰাজ পৰিয়ালক অসমখনৰ শাসনৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল যদিও তেখেতে আৰু এটা কথা কৈছিল যে যদি পুনৰ আহোম ৰাজ প্ৰতিনিধিক অসমখন শাসন কৰিবলৈ দিয়ে
বা দিয়া হয় তেতিয়াও কিন্তু অসমৰ অভ্যন্তৰীণ প্ৰশাসনৰ হস্তক্ষেপ কৰাৰ অধিকাৰ ইংৰাজে নিজৰ হাতত ৰাখিব লাগে। কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিছিল, ডেভিড স্কটৰ সেই পৰামৰ্শক মানি লোৱা নাছিল আৰু তেওঁক ওলোটাই কৈছিল যে ইংৰাজ চৰকাৰ পৰৱৰ্তী পৰ্যায়ত আহোম প্ৰতিনিধিক অসমৰ শাসনৰ দায়িত্ব অৰ্পণ কৰাৰ কথাটোহে বিবেচনা কৰে। কিন্তু ইংগ-বাৰ্মাৰ যুদ্ধৰ পূৰ্বতে বা প্ৰাক মুহূৰ্তত অসমখন দখল নকৰো বুলি কোৱা ইংৰাজে পুনৰ কিয় অসমখন দখল কৰিছিল, অসমখন দখল নকৰো বুলি কোৱা ইংৰাজে কিয় অসমখন দখল কৰিছিল বা অসমখনক কিয় ইংৰাজৰ অধীনলৈ লৈ গৈছিল, তাৰ ওপৰত তেখেতলোকে দুটা যুক্তি দাঙি ধৰিছিল। সেই যুক্তি দুটা কি আছিল যে ভৱিষ্যতে ব্ৰহ্মদেশৰ পৰা হ'ব পৰা আক্ৰমণ, সেই আক্ৰমণ প্ৰতিহত কৰিব আৰু অসমৰ অৰাজক অৱস্থাই ব্ৰিটিছ ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত অস্থিৰতা সৃষ্টিৰ যি সুযোগ, সেই সুযোগ নাইকিয়া কৰিব। আৰু দ্বিতীয়টো কি আছিল যে অঞ্চলটোত নতুনকৈ আৱিষ্কাৰ হোৱা অৰ্থনৈতিক সম্পদ লুণ্ঠনৰ সম্ভাৱনাই ইষ্ট ইণ্ডিয়া কোম্পানীক অসমখন নিগাজিকৈ দখল কৰাৰ বাবে উৎসাহিত কৰিছিল। কিয়নো ইষ্ট ইণ্ডিয়া কোম্পানী আছিল এটা মুখ্যতঃ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কোম্পানীটোৰ কেৱল অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰাহে পৰিচালিত হয়। এইবোৰ কাৰণতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল, অসমৰ ৰাজনৈতিক কৰ্তৃত্ব কি কৰিছিল নিজৰ অধীনত